ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি তোমালোক যাৰ B.A.2nd সেমিষ্টাৰৰ যেহেতু GE যাৰ লজিক আছে তাৰ বাবে মই কেইটামান নোট লৈ আহিছোঁ যদি ভিডিঅ'টিৰ পৰা উপকৃত হোৱা তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা আহাচোন তেনেহ'লে অলপ পলম নকৰি আমি নোট কেইটানো কি কথা আমি আলোচনা কৰোঁ আগমনৰ ভিত্তি তাৰ ওপৰত আজি কেইটামান নোট দিম তোমালোকক কিতাপখন নিশ্চয় কিনি লৈছা যদিও নাই কিনা তেনেহ'লে এইখন কিতাপ কিনি ল'বা দেখিছানে এইখন কিতাপ কিনি ল'বা যিহেতু এখন ভাল হয় বহুত ধুনীয়াকৈ আছে পইণ্টকৈ যদিও ইয়াত ধৰিব পৰা নাই তোমালোকে তেনেহ'লে তোমালোকৰ মোৰ যেটো চেনেলৰ কমিউনিটি যি পোষ্ট তাত দিয়া আছে চাই ল'বা দেই আৰু তোমালোকে এতিয়া আগমনৰ যি ভিত্তি আগমনৰ যি ভিত্তি সেই ভিত্তি কি বুলি ক'লে তোমালোকে এইখিনি কথা ক'লে যি প্ৰক্ৰিয়া লিখি ল'লে ভাল হয় যিহেতু তোমালোকক কৈয়ে দিয়ে নহয় জানো যেহেতু লিখি নিদিয়ে এতিয়া কলেজৰ ষ্টুডেণ্ট সৰু ষ্টুডেণ্ট মানে স্কুলৰ ষ্টুডেণ্ট হ'লে বেলেগ কথা কিন্তু কলেজৰ ষ্টুডেণ্টখিনিক লিখি নিদিয়ে কৈয়ে দিয়ে যিহেতু তোমালোকে লিখিব পৰা হ'লা সেইবাবে কৈছোঁ তোমালোকে লিখি লোৱা তাৰপিছত আগমনৰ ভিত্তি বুলি ক'লে কি ক'বা যি প্ৰক্ৰিয়া আৰু নীতি আশ্ৰয় কৰি আগমনৰ প্ৰতিপাদ্য সাৰ্বিক সম্বন্ধৰ জ্ঞান নিষ্পন্ন কৰা হয় বা সেই প্ৰক্ৰিয়া আৰু নীতি বা বিধিবোৰকে আগমনৰ ভিত্তি বুলি কোৱা হয় আগমন অনুমান আকাৰগতভাৱে সত্য যিহেতু হোৱাৰ উপৰিও কি লিখিব লাগিব হোৱাৰ উপৰিও তোমালোকে বস্তুগতভাৱে সত্য হ'ব লাগিব গম পাইছা তাৰপিছত তোমালোকে গতিকে আগমন অনুমান এটাৰ আকাৰগত আৰু বস্তুগত সত্যতা লাভ কৰিবৰ বাবে দুই ধৰণৰ ভিত্তিৰ প্ৰয়োজন হয় বা প্ৰয়োজনীয় গম পাইছেনে এই প্ৰকাৰ দুটা কি আছিলে আকাৰগত ভিত্তি আৰু বিষয়গত ভিত্তি গম পাইছা তাৰপিছত চাবা প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি আগমনৰ আকাৰগত ভিত্তিক বুলি কোৱা হয় আনহাতে নিৰীক্ষণ আৰু পৰীক্ষণক আগমনৰ বস্তুগত ভিত্তি বুলি কোৱা হয় বুজি পাইছা তাৰ পাছত লিখিব পাৰা আগমনৰ আকাৰগত ভিত্তিসমূহ কি হেতু আহিব নিশ্চয়তা আৰু সাৰ্বিকতা সেটো বুজি পাইছা যদি কোনোৱে নাই পোৱা তেনেহ'লে মোক সুধিব পাৰা দেই তোমালোকে তাৰপৰা লিখিব পাৰা এই বিধি দুটা যিহেতু এই বিধি দুটা কথা ক'লো যিহেতু এই বিধি কিটা মানে আগমন অনুমানৰ এই দুটা বৈশিষ্ট্য আহৰণ কৰিবলৈ দুটা বিশেষ বিধি প্ৰয়োজন হয় গম পাইছানে আকাৰগত এইটো এতিয়াতো হৈছে তোমাৰ তোমালোকে আৰু অকণ লিখিব লাগিব ইয়াত চাই ল'বা লিখি ল'বা সকলো মানুহ মৰণশীল ড্ৰেছ এডাল দিবা সেইটো ব্ৰেকেটৰ ভিতৰত লিখিবা তাৰপৰা ড্ৰেছডাল দিবা বচনটোত মানুহ আৰু মৰণশীল পদ দুটাৰ মাজত সম্বন্ধ ব্যক্ত কৰা হৈছে এই সম্বন্ধটো নিশ্চিতাৰ্থক বা অনিবাৰ্য অৰ্থাৎ মানুহ আৰু মৰণশীলতাৰ মাজৰ সম্বন্ধ অব্যভিচাৰী বা নিশ্চিত স্বভাৱৰ হয় দ্বিতীয়তে তোমালোকে এই সম্বন্ধ এটা সাৰ্বিক সম্বন্ধ মৰণশীলতা মাত্ৰ বিশেষ মানুহৰ ক্ষেত্ৰতেই সত্য নহয় সকলো মানুহৰ ক্ষেত্ৰতেই সত্য গম পাইছেনে কোনো সম্বন্ধ অবিভাজ্যচাৰী যিহেতু হ'বলৈ হ'লে বস্তুৰ মূল স্বভাৱৰ লগত যুক্ত হ'ব লাগিব আৰু যি সম্বন্ধ বস্তুৰ মূল স্বভাৱৰ লগত যুক্ত সেই জাতীয় বস্তুৰ ক্ষেত্ৰত সাৰ্বিক হ'বই বুজি পাইছা তাৰপিছতে আগমন অনুমানত যি এই দুটা বৈশিষ্ট্য আহৰণ কৰিবলৈ দুটা বিশেষ বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয় এই বিধি দুটা কি আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় এই দুটা বিধি হৈছে কাৰ্যকৰণ বিধি আৰু প্ৰকৃতি একৰূপতা বিধি এই দুই বিধিৰ ওপৰত নিৰ্ভৰ কৰিয়ে আগমনৰ আকাৰগত সত্যতা প্ৰতিপাদিত হয় কাৰ্যকৰণ বিধিৰ জ্ঞানৰ সহায়ত দৃষ্ট সম্বন্ধৰ যিহেতু অব্যৱচাৰিতা সিদ্ধ হয় আৰু কি হয় প্ৰকৃতিৰ একৰূপতা বিধিৰ জ্ঞানৰ ভিত্তিত বস্তুৰ মৌলিক স্বভাৱৰ সাৰ্বিকতা নিষ্পাদিত হয় সেয়ে এই দুটা বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয় আগমনৰ ভিত্তি বুলি ক'লে মানে এইখিনি কথাই তোমালোকে লিখিব লাগিব আগমনৰ আকাৰ কেইটা কি আগমনৰ যি প্ৰকাৰ সেই কেইটা কি হয় সেইটো লিখিব লাগিব যিহেতু তোমালোকে আৰু যেহেতু আগমনৰ আকাৰগত ভিত্তিনো কি কথা সেইখিনি লিখিব লাগিব আকাৰগত ভিত্তি বুলিলে আমি এইখিনি কথাকে বুজি পাম বুজিলা
তাৰপিছত প্ৰকৃতি একৰ পৰা বিধি যেহেতু দুটা যে আহিলে তোমালোকৰ বৈশিষ্ট্য যে বিধি দুটা যে আহিলে বিধি দুটা কি হৈছে কাৰ্যকৰণ বিধি আৰু তোমালোকৰ কি দিছে যে তোমালোকৰ প্ৰকৃতিৰ একৰ পৰা বিধি বুজি পাইছা নিশ্চয় সেই দুটাৰ বিষয়ে তোমালোকে বহলাই লিখিব লাগিব গম পাইছানে আৰু যেহেতু বহলাই লিখিবলৈ হ'লে মই অলপ ভালকৈ তোমালোকক দিব লাগিব সেইবাবে মই তোমালোকলৈ নোট এটা বনাই যেহেতু আৰু এতিয়া এইকণ যিকণ দিলোঁ গম পাইছা আগমনৰ আকাৰগত ভিত্তিৰ বিষয়ে যিকণ দিলোঁ সেইকণ তোমালোকে ভালদৰে পঢ়িবা আৰু কিবা যদি বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে মোক ক'বা আৰু মই এই প্ৰকৃতি একৰ ওপৰত বিধি আৰু কাৰ্যকৰণ বিধিৰ বিষয়ে মই এটা ভালকৈ নোট বনাই তোমালোকলৈ প্ৰেৰণ কৰিম তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পাইছা তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিবা তেনেহ'লে আজিলৈ ইমানতে